हेलो फ्रेंड्स, आज आको नतुन एटा भिडिओ लै आज आपनालोকৰ आलोचना करिम। आपनालोকে যেতিয়া ब्रिक वाल नाइबा ब्लक वाल प्लास्टार करे किछुमान नियम आपनालोকে मानि चलिब लागे। किछुमान बस्तुत आपनालोक साबधानता लब लागिब, নহলে वालत सरू सरू क्रेक मिहि क्रेक आपनालोके দেখা पाबो। केदिन पिছত कालार करार पिছত पुटिंग करार मारार पिছতো এই ক্রেকটো डेभलप হয়, ক্রেকটো দেখা পায়। তো সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত আজি প্লাষ্টাৰ কেনেকৈ কৰিব এইটো বিষয়ে আলোচনা কৰোঁ। তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যোনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব। চাওক, প্ৰথমতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাষ্টলৈকে ভিডিওটো চাব, তেতিয়া গোটেই পইণ্টখিনি গম পাব। মই 10-12টা পইণ্ট আপোনালোকক কৈ দিম। এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব আৰু ঘৰ কনষ্ট্ৰাকশ্যন কৰাৰ সময়ত এই পইণ্টকেইটা আপোনালোকে মাইণ্ডত ৰাখি ঘৰ এটা প্লাষ্টাৰ কৰিব নাইবা ৱালৰ কাম কৰিব। চাওক, প্ৰথমে যেতিয়া আপুনি ব্লক হওক, AAC ব্লক হওক নাইবা ব্ৰিক ৱাক হওক, এই কামটো আপোনালোকে ভালকৈ প্ৰপাৰলি কৰিব। 5 ইঞ্চি গাঁথনি হ'লে আপোনালোকক 1:5 মছলাৰ ভাগ দিব পাৰে গাঁথনি কৰাৰ সময়ত, নাইবা 1:4 আপোনালোকে ইউজ কৰিব পাৰে। তাৰমানে চিমেণ্ট আৰু বালিৰ যিটো মছলাৰ ভাগ এইটো দি আপোনালোকে গাঁথনি কৰিলে আৰু ব্লক ৱাল AAC ব্লক যদি হয় তো ব্লক ৱালৰ জইন কৰিবৰ কাৰণে বেলেগ এটা এডেচিভ পায়, এইটো আপোনালোকে ইউজ কৰিব পাৰে। তো যেতিয়া ব্লক ৱাল হৈ গ'ল, তাৰপিছত ব্ৰিক ৱাল যেতিয়া হৈ গ'ল, আপোনালোকে ভালকৈ কিউৰিং কৰিব, ৱালটো কিউৰিং কৰিব। ব্লকত আপোনালোকক কিউৰিং কৰিব দৰকাৰ নহয়, কিন্তু ৰেড ব্ৰিক্সত আপোনালোকে ভালকৈ কিউৰিং কৰিব যাতে ৱালটো বহুত ষ্ট্ৰেংথ পায়, তাৰ নিজৰ যিটো ষ্ট্ৰেংথ এইটো ষ্ট্ৰেংথ পাই লয়। তাৰপিছত আপোনালোকে প্লাষ্টাৰিঙত ষ্টাৰ্ট কৰিব। তো প্লাষ্টাৰিং কৰাৰ সময়ত কিউৰিঙৰ পিছত কি কৰিব, চিমেণ্ট ভালকৈ পানী মাৰি ল'লে, তাৰপিছত চিমেণ্ট আৰু পানী মিক্স কৰি এটা ঘোলা টাইপৰ বনাই ল'ব, নহ'লে অলপ পেষ্ট টাইপৰ বনাই ল'ব। তাৰপিছত এইটো ৱালত লগাই দিব। তাৰপিছত যিটো বালি আপোনালোকে ইউজ কৰিব, বালিটোত চিল কণ্টেণ্ট লেছ দেন 6% হ'ব লাগিব, নহ'লে ৱালটো ক্ৰেক হোৱাৰ চান্স বেছি থাকিব। তাৰপিছত আপোনালোকে যিটো চিমেণ্ট ইউজ কৰিব, এইটোত আপোনালোকে PPC চিমেণ্ট ইউজ কৰক। তাৰপিছত আপোনালোকে চিমেণ্টটো চাই ল'ব, পুৰণা চিমেণ্ট, বহুত পুৰণা চিমেণ্ট আপোনালোকে ইউজ নকৰিব। 3 মান্থতকৈ বেছি পুৰণা চিমেণ্ট আপোনালোকে প্লাষ্টাৰিঙত ইউজ নকৰিব, নহ'লে ফিউচাৰত আপোনালোকৰ ক্ৰেক অহাৰ চান্সটো বেছি থাকে। আৰু মেইন হৈছে আপোনালোকৰ থিকনেছটো, কিমান MM আপোনালোকে প্লাষ্টাৰ কৰিব। আপোনালোকে মিনিমাম 10 to 15 MM ভিতৰত আপোনালোকে গোটেই ৱালৰ প্লাষ্টাৰখিনি শেষ কৰিব। তাৰ ওপৰত যদি আপোনালোকৰ ইনকেছ কিবা কাৰণত যদি 15 MM ওপৰত নাইবা 12 MM ওপৰত আপোনালোকৰ প্লাষ্টাৰ কৰিব লগা হৈ যায়, তেতিয়া আপোনালোকে তাত ডাবল কোট প্লাষ্টাৰ কৰিব। ফাৰ্ষ্টত 1 কোট প্লাষ্টাৰ মাৰি দিব, তাৰপিছত তাৰ ওপৰত আৰু 1 কোট মাৰিব তেতিয়া। কিন্তু নৰ্মেলি ৱালত আপোনালোকৰ 12 MM বেছি প্লাষ্টাৰ নকৰিব। তাৰপিছত আহিছোঁ, আপোনালোকৰ ঘৰত যদি কনচিলিং ৱেৰিং কৰা থাকে, যদি আপোনালোকৰ ঘৰৰ ৱালৰ ভিতৰতে যদি ইলেক্ট্ৰিক ৱেৰ লৈ গৈছে, পাইপ লৈ গৈছে, তেতিয়া আপোনালোকে এই য'ত ৱালখিনি কাটিছে তাৰ ওপৰত চিকেন মেছ এটা পায়, এই নেটটো লগাব। আৰু নেটটো আপোনালোকে লিণ্টাৰৰ ওচৰত লগাব পাৰে, ৱালৰ ছাইডেদি লগাব পাৰে। তেতিয়া আপোনালোকৰ ফিউচাৰত আপোনালোকে বহুত জেগাত দেখিছে চাগে, ঘৰৰ পোষ্টৰ ছাইডে ক্ৰেক হয় ৱাল, তো এই ক্ৰেকটো আপোনালোকৰ ফিউচাৰত নাহিব। সেইকাৰণে আপোনালোকৰ ছাইডে পোষ্টৰ ছাইডত লিণ্টাৰৰ ছাইডত নাইবা য'ত আপোনালোকৰ কনচিলিং ৱেৰিং কৰিছে তাৰ ওপৰত মেছটো লগাব পাৰে। মানে যিটো আপোনালোকৰ বজাৰত এভেইলেবল পাই যায়, এইটো কিনিবলৈ, এইটো আপোনালোকে লগাই তাৰ ওপৰত প্লাষ্টাৰ কৰিব পাৰে। আৰু কোনোবা যদি কনক্ৰিটৰ ওপৰত আপোনালোকে প্লাষ্টাৰ কৰিছে, যে ৱাল এখন ঢালাই কৰা আছে, তাৰ ওপৰত যদি আপোনালোকে প্লাষ্টাৰ কৰিছে, তো ৱালখন আপোনালোকে ফাৰ্ষ্টত হেগিং কৰি ল'ব, মাৰি ল'ব হাতৰেদি। তো হেগিংটো কিমান কৰিব, 1 মিটাৰ স্কুৱেৰত আপোনালোকে 300 to 350 বাৰ আপোনালোকে হেগিং কৰিব, হাতৰেদি মাৰিব। তাৰপিছত আহিছোঁ আমি মছলাৰ ভাগটো আপোনালোকে কিমান দিব। তো আপোনালোকে ৰেচিঅ'টো 1:5 দিব পাৰে, নাইবা 1:4 ইউজ কৰিব পাৰে। তো তাতকৈ বেছি আপোনালোকে ইউজ নকৰিব প্লাষ্টাৰিঙত, নহ'লে ক্ৰেক হোৱাৰ চান্সটো থাকিব। আৰু মছলা যিটো পানী ইউজ কৰিব, এই পানীটো পূৰা ভাল পানী ইউজ কৰিব, লেতেৰা পানী নিদিব। আইৰণ থকা পানী নাইবা লেতেৰা ইউজ নকৰিব, নহ'লে আপোনাৰ প্লাষ্টাৰ বেয়া হোৱাৰ চান্সটো বেছি থাকিব। আৰু এনেকৈ মছলা বনাই আপোনালোকে উইদিন 1 আৱাৰৰ ভিতৰত জেগাত প্লেচ কৰিব। 30 to 40 মিনিটছৰ ভিতৰত হ'লেতো বেছি ভাল, কিন্তু 1 আৱাৰতকৈ বেছি আপোনালোকে মছলাটো বাহিৰত পেলাই নথ'ব, জেগাত আপোনালোকে প্লেচ কৰিব। এনেকৈ যদি পানী দি দিয়ে আপোনালোকে মছলাত, ই ছেটিং হোৱা ষ্টাৰ্ট কৰে, সেইখন পিছত এইটো দিগদাৰ হৈ যায়। তাৰপিছত আপোনালোকে ৱালটো ধুনীয়াকৈ লেবেল কৰি ল'ব, লেবেলিঙৰ সময়ত যাতে একো প্ৰব্লেম নহয়।
আপোনালোকে প্লাম বম যিটো পায়, আপোনালোকৰ যিটো ওলন পায় ওপৰৰ এটা মাৰ্ক কৰি তাত গোটেইখিনি ওলন দি ল'ব। তাৰপিছত এনেকৈ পাট্টা মাৰি প্লেন কৰি ল'ব। তাৰপিছত বেলেগ বেলেগ মিস্ত্ৰী টুলছ থাকে, এইবোৰ টুলছ দি যেনেকৈ ৰোচা বুলি কয়, বেলেগ বেলেগ টুলছ যিবোৰ থাকে এইবোৰ টুলছ দি আপোনালোকে ধুনীয়াকৈ ৱালটো লেবেল কৰি ল'ব, প্লাষ্টাৰ কৰি দিব। কিন্তু ৱালত আপোনালোকে একদম যিটো প্লেন এইটো প্লেন মাৰি নল'ব, নহ'লে পুটিং কৰাৰ সময়ত বহুত দিগদাৰ হৈ যায়, পুটিংটো ৱালত নধৰে, কালাৰ কৰাৰ সময়ত বহুত অসুবিধা হয়। তো তাৰপিছত আপোনালোকে যেতিয়া প্লাষ্টাৰ হৈ যাব আপোনালোকে ধুনীয়াকৈ কিউৰিং কৰিব। কিউৰিং কৰাৰ পিছত তাৰপিছতে আপোনালোকে মিনিমাম এসপ্তাহ 10 দিন আপোনালোকে কিউৰিং কৰি ল'ব। তাৰপিছত আপোনালোকে কালাৰ ৱাশ্বিঙত যাওক, তেতিয়া আপোনালোকৰ ৱালটো ক্ৰেক নহ'ব। এনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে কামখিনি কৰিব, তেতিয়া বহুত ধুনীয়া হৈ থাকিব আৰু ক্ৰেক হোৱাৰ চান্সটো কম থাকিব, ফাটাৰ চান্সটো কম থাকিব, আপোনালোকৰ কামো বহুত হেভি হ'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব, আপোনালোকে অলপ হ'লেও হেল্প পাব, অলপ হ'লেও নলেজ পাব প্লাষ্টাৰিং কৰাৰ। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।